ক্ষমা কৰি দিবা নীলাভ, মই নোৱাৰিলোঁ তোমাৰ কথা ৰাখিব। আগতে ভাবিছিলোঁ প্ৰতিশ্ৰুতিবোৰেই সকলো, জীৱন দি হ'লেও তোমাক দিয়া প্ৰতিশ্ৰুতি ৰাখিম। কিন্তু আজিচোন নিজৰেই এই চিন্তা অনৰ্থক যেন লাগিছে। মই জানো তুমি মোক বেয়া নোপোৱা, নোৱাৰাও বেয়া পাব। আজি বুজিছোঁ প্ৰতিশ্ৰুতিবোৰকো নেওচি দায়িত্ব আৰু কৰ্তব্যৰ স্থান সদায় ওপৰত। ভালপোৱাত বিবেকতকৈ আৱেগৰ মূল্য হেনো কিছু বেছি। এই আৱেগৰ তাৰণতেই দুই এক প্ৰতিশ্ৰুতিৰে বান্ধ খাইছিলোঁ। মন্দিৰত ভগৱানক সাক্ষী কৰি দুয়োকে কৈছিলোঁ, তুমি নাথাকিলে তোমাৰ অবিহনে ময়ো কেতিয়াও জীয়াই নাথাকোঁ। আৰু সঁচাকৈয়ে আজিচোন ভগৱানে মোক এই প্ৰতিশ্ৰুতি পালনৰ সুযোগ দিছে। কিন্তু মই নোৱাৰোঁ। মা দেউতাৰ প্ৰতি থকা কৰ্তব্য আৰু জীয়ৰী হিচাপে ঘৰখনৰ প্ৰতি থকা দায়িত্বই মোক এই প্ৰতিশ্ৰুতি ৰাখিব নিদিয়ে। বহুত ভাল পাইছিলোঁ তোমাক, আৰু জীৱনৰ শেষ উশাহলৈকে ভাল পাই যাম। বহুতে চিকিৎসাক ব্যৱসায়লৈ পৰিণত কৰা বুলি সততে অনা অভিযোগ নস্যাৎ কৰিব পৰাকৈ এক উদাহৰণ আছিলা তুমি, ডক্টৰ নীলাভ বৰুৱা। তোমাৰ এই সততা আৰু মানৱ দৰদী গুণটোৱে মোক বাধ্য কৰাইছিল তোমাৰ প্ৰেমৰ প্ৰস্তাৱটি মানি ল'বলৈ। ডক্টৰ নীলাভ বৰুৱা, তোমাৰ লগতেইতো দেখিছিলোঁ নিশাৰ আকাশত আজীৱন তৰাগণাৰ সপোন। তুমি সদায় ধেমালিতে কোৱা আছিলা, দুয়ো একেলগে থাকিলে হেনো ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ পিছতেই সমাজে আমাৰ জুতিটোকেই সোঁৱৰিব। কিন্তু নিজ ভাষ্য নিজে নস্যাৎ কৰি মাজবাটতেই হাতখনচোন তুমিয়ে এৰি দিলা। আৰু চোৱাচোন, মই এতিয়াও তোমাক দিয়া প্ৰতিশ্ৰুতিবোৰৰ কথা ভাবিয়েই ইমান দূৰ আগবাঢ়িছিলোঁ। প্ৰেম চাগে এনেকুৱাই, ভালপোৱাজন আঁতৰি গ'লেও অনুভৱবোৰে যেন ছায়া হৈ হৃদয়ত জোৰে। তোমাৰ লগত সপোনৰ কাৰেং সাজিছিলোঁ, কিন্তু জনা নাছিলোঁ এই আধুনিক চিন্তাধাৰাৰ সমাজত থাকিও তোমাৰ পৰিয়ালে আমাৰ মাজত চহকী আৰু মধ্যবিত্তৰ ৰেখাডাল টানি বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিব। আৰু সেইবাবেই হয়তো আমাৰ বিয়াৰ প্ৰস্তাৱ লৈ তোমাৰ ঘৰলৈ যোৱা মোৰ দেউতাক তোমাৰ পৰিয়ালে কতো অপমান কৰিছিল। মই জানিছিলোঁ অন্য নহ'লেও তুমি এই উচ্চ নিচৰ ভেদাভেদ নৰখা সেই বৰুৱা পৰিয়ালৰে এজন সদস্য। সেইবাবেই হয়তো দেউতাই সিদিনা তোমাৰ ঘৰত উপহাৰ হিচাপে পোৱা তিৰস্কাৰৰ কথা গম পাই ৰাতিয়ে ঢপলিয়াই আহিছিলা। কিন্তু মোৰ এনে লাগিছিল যেন মোৰ বাবেই দেউতাৰ সন্মানখিনি তোমালোকৰ পদূলিত নিলাম হ'ব লগা হ'ল। জানানে, আমাৰ দৰে মধ্যবিত্তসকলৰ আত্মসন্মানখিনিয়ে আমাৰ অলংকাৰ, আমাৰ স্বাভিমান। আৰু সেইদিনা দেউতাৰ স্বাভিমানত আঘাত লগা বাবে মই একো আগপিছ নাভাবি তোমাৰ লগত আৰু সম্পৰ্ক নাৰাখোঁ বুলি নিজৰ সিদ্ধান্ত শুনালোঁ। যদিও জানিছিলোঁ ইয়াত তোমাৰ একো ভুল নাছিল। ভাগ্যৰে খেল চোৱাচোন, দেউতাই অপমানিত হোৱা বাবে মই তোমাৰ লগত সম্পৰ্ক ছিঙিলোঁ। আৰু মোৰ এই সিদ্ধান্তই তোমাৰ মন মগজুত এনেদৰে আঘাত কৰিলে যে মোৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ বুলি কৰা যাত্ৰাটোৱেই তোমাৰ জীৱনৰ শেষ যাত্ৰা হ'ল। ৰোড এক্সিডেণ্ট আৰু স্পট ডেড, নিয়তিৰ যেন এক ষড়যন্ত্ৰ আছিল তোমাক মোৰ পৰা কাঢ়ি নিয়াৰ। মই সঁচাকৈ ভাবিছিলোঁ তোমাৰ অবিহনে জীৱন অসম্ভৱ। কিন্তু এতিয়া উপলব্ধি কৰিছোঁ কৰ্তব্যবোৰক পিঠি দি জীৱন ত্যাগ কৰাৰ মোৰেই সিদ্ধান্ত নিৰৰ্থক। তোমাক দিয়া প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলেও আজি কথা দিলোঁ, তুমি নাথাকিলেও জীৱনৰ শেষ উশাহটোলৈকে অকল তোমাৰ হৈয়ে থাকিম। মোক ক্ষমা কৰি দিবা নীলাভ।